আজি আমি আহিলোঁ লংকেশ্বৰ মন্দিৰত। হেল্ল' বন্ধু বান্ধৱীসকল, ভালনে আপোনালোকৰ সকলোৰে? মোৰো বহুত ভাল। তাত দেখিছে আজি বহুত দিন মূৰত লংকেশ্বৰ মন্দিৰত আহিলোঁ আৰু আপোনালোককো দেখাম আহক মন্দিৰৰ পৰিৱেশ। প্ৰথমতে গণেশ মন্দিৰ পায়, আগতে গণেশ মন্দিৰত আমি পূজা দি দৰ্শন কৰি ল'ম। আমি এতিয়া পূজাৰ বস্তু ল'ম। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো শেষ হৈ যাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভাল লাগিলে। আমি এতিয়া গণেশদেৱক পূজা দি আছোঁ। গণেশদেৱক পূজা দি উঠি আমি যাম শনিদেৱ মন্দিৰত। শনিদেৱক পূজা দিব, চাই থাকক। আমি গণেশ মন্দিৰত পূজা চূজা কৰি আহিলোঁ। এতিয়া আকৌ ওপৰত গৈ আছোঁ। শিৱ মন্দিৰ আছে, শনি মন্দিৰ আছে আৰু হনুমান মন্দিৰ আছে। আজি বহুত বছৰ মূৰত আহিলোঁ, মই অহাই নাছিলোঁ। ওচৰত থাকিও মানে অহাই নহয়। আজি বাইদেৱে লগ ধৰিলে আৰু আহি গ'লোঁ ঘপক কৰি। দূৰৰ দূৰৰ মানুহ আহে, আমি ওচৰত থাকিও আহা নাই। মইতো সৰুতে আছিলোঁ, কামতে সময়টো খেদাই দে। আপোনালোকক দেখাই আছোঁ পিছত আকৌ। মন্দিৰ দৰ্শন কৰিলোঁ। এতিয়া যাওঁ হনুমানজী মন্দিৰত। হনুমানজীক দৰ্শন কৰিম এতিয়া। ভগৱানৰ কি লীলা চাওকচোন। আমি হনুমানজীক পূজা কৰি বহি প্ৰসাদ খাই থাকোঁতে ছোৱালী এজনী আহিলে অকলে মন্দিৰ দৰ্শন কৰিবৰ কাৰণে, আৰু তাই দিনটো আমাৰ লগতে থাকিলে, ঘূৰিলে। তাই অকলে আছে কাৰণে আমাৰ লগতে ৰাখিলোঁ। আমি আজি লংকেশ্বৰত মন্দিৰত আহিলোঁ। আহি এটা বোৱাৰীও পালোঁ। বেয়া নাপাব ৰাইজসকল, কমেণ্টত জনাব দে বোৱাৰীটো কেনে লাগছে। ভাল লাগিল আজি মন্দিৰত আহি ঘূৰি। এতিয়া শিৱ বাবাক দৰ্শন কৰিম, হনুমানজীক দৰ্শন কৰিলোঁ, গণেশজীক দৰ্শন কৰিলোঁ আৰু ইফালে শনিদেৱক দৰ্শন কৰিলোঁ। এতিয়া শিৱ মন্দিৰত যাওঁ। যিজনী ছোৱালী মন্দিৰত লগ পালোঁ, তাই দিনটো আমাৰ লগতে থাকিলে, মন্দিৰ ঘূৰিলে, দৰ্শন কৰিলোঁ, একেলগে পূজা কৰিলোঁ। তাই মোক অকণমান ভিডিঅ' কৰি দিলে, ফটো উঠালে। আৰু তাই এজনী পঢ়ি থকা ছোৱালী, হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত পঢ়ি আছে। এতিয়াৰ পৰা তাইৰ ইমান শ্ৰদ্ধা ভক্তি দেখি বহুত ভাল লাগিলে। মাছ মাংস কণী পিঁয়াজ ৰচুন একোৱে নাখায়, সনাতনী ধৰ্ম পালন কৰে আৰু পূজাৰ বিষয়ে বহুতখিনিয়ে জানে। তো আমাৰ লগত এনেকৈ মিলি গৈছে যেন আমি বহুত দিনৰ চিনাকি। দিনটো আমাৰ লগতে তাই থাকিলে। তো এনেকুৱা পঢ়ি থকা ছোৱালীবিলাক আজিকালি এনেকৈ মাইকী মানুহৰ লগত ঘূৰা বেছি দেখাই নাযায়, কিন্তু তাই আমাৰ লগত যে ঘূৰিলে বহুত ভাল লাগিলে। আৰু যোৱাৰ টাইমত বহুত বেয়া লাগছে, তাই যেতিয়া ঘৰত গ'ল, কিন্তু ধেমালি কৰিলোঁ, তামচা কৰিলোঁ, তাই কিন্তু একো বেয়া পোৱা নাই। তো আমাৰো বহুত ভাল লাগছে তাই আমাৰ লগত আছিলে। আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল। এতিয়া গৈ আছোঁ ঘৰত। এয়া শিৱ মন্দিৰটো দেখিছে না, পিছফালে ওলাই আহিলোঁ। এতিয়া আমি গৈ আছোঁ। বাইদেউ দুইগৰাকী তলত ৰখি আছে। আমি আকৌ খিচাৰি খালোঁ, ইহঁতৰ কাৰণে লৈয়ে ল'লোঁ। এয়া দুইজনী এলেহুৱা, উঠি আহিব টান পাইছে, সেইকাৰণে লৈ ল'লোঁ। একদম গৰমত অৱস্থা নাই। ইমান চিৰি বগাই বগাই উঠিলোঁ, আকৌ নামি আছোঁ এতিয়া। এইয়া দুজনী কি কৰি আছে? মোবাইলত ব্যস্ত। ৰাতি যাম, একেবাৰে ৰাতি যাব, এতিয়া থাকিব ৰাতি। যাবৰ ইচ্ছা নাই এই গৰম ন, মন্দিৰত থাকিব মন যায়। চব মানুহ গুচি গ'ল, এতিয়া আমিহে লাষ্ট মানে ঘূৰি ঘূৰি এতিয়া আহিলোঁ। চব মানুহ গুচি গ'ল, যাব মন নাযায়। ইমান ধুনীয়া শান্ত জেগা, ঠাণ্ডা জেগা। এইয়া পূজাৰী, মন্দিৰ বন্ধ। পূজাৰী ক'ত গ'ল? দোকানী ক'ব লাগে, মই পূজাৰী কৈ আছোঁ। দোকানী নাইয়ে দেখোন। দোকানী নাই, মই পূজাৰী কৈ আছোঁ দোকানীজনক। আছে, ভাত খাই আছে।